জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা চকুত চকু পানী। জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা উচুপি উঠিল ভিতালী দাসৰ কন্যা কাষত পাই। ভিতালী দাসক মনত পেলাই চকুলো টুকিছে শিল্পীগৰাকীয়ে আৰু আৱেগিক হৈ পৰিছে তেখেতৰ কন্যা কাষত পাই। সৰুৰ পৰা পাইছোঁ আচলতে ভিতালী দাক মই ক্লাছ 1-2 মান থকাৰ পৰাই পাইছোঁ। ভিতালী বাই যি যাত্ৰা আচলতে মানে সম্পূৰ্ণ কৰিব নোৱাৰিলে হয়তো সেই যাত্ৰা তেখেতে আগবঢ়াই লৈ যাব লাগিব। মাইনালে বহুত মৰম থাকিল আৰু মই এটা কথা কৈছোঁ যে আমি প্ৰত্যেকগৰাকী শিল্পীৰ আমাৰ দায়িত্ব তেওঁক আগবঢ়াই লৈ যাবলৈ। মই কৈছোঁ যে মোৰ ফালৰ পৰা যদি মই কিবা কৰিব পাৰোঁ, যি ধৰণে সহায় কৰিব পাৰোঁ বা তেখেতে যদি বিচাৰে ভাবে যে মই কিবা এটা হয়তো তেখেতৰ এই সংগীতৰ যাত্ৰাত কিবা এটা মই অকণমান হ'লেও কিবা এটা কৰিব পাৰিম যেন, মই কৈছোঁ মোক এবাৰ জনালেই হ'ল, মই সদায় আছোঁ। আৰু আমি বিচাৰিছোঁ যে ভিতালী বাৰ সেই কণ্ঠস্বৰ আমি যাতে আকৌ মাইনাৰ ৰূপতে আমি শুনো। আমাৰ জুনিয়ৰ ভিতালী বা আচলতে আমাৰ মাজত আছে বুলি ক'ব লাগিব। গতিকে খুব ভাল লগা কথা এটা আৰু সেয়াই ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছোঁ যে পৰিয়ালটোক শক্তি দিয়ক, যে ভিতালী বাৰ অবিহনে তেখেতসকল আগবাঢ়ি যাব লাগিব। নিজে গোৱা গীতৰ দৰে আচলতে ভিতালী বাই এতিয়া যোনবাই দেশৰ পৰা আমাক সকলোকে চাই আছে। গতিকে আজি এই দিনটোত মই ভিতালী বাক অনুৰোধ জনাইছোঁ, য'তেই আছা তুমি ভালে থাকা, তোমাৰ সংগীতেৰে তুমি গোটেই তোমাৰ ঠাইখন ধুনীয়া কৰি ৰাখা আৰু লগতে আমাকো আশীৰ্বাদ কৰিবা যাতে আমি ভাল কাম কৰি যাব পাৰোঁ। মই ভিতালী বাই গোৱা বিহু এফাকি অকণমান 2টি লাইন গাই দিছোঁ। জোনবাই দেশতে সাজিম গাঁও এখনি, তৰাই জনাব চাকি চাকি, তৰাই জনাব চাকি। জোনবাই বেজিতে দিয়া বুলি পইতা পঢ়া বয়সত আমি পঢ়িছিলোঁ চোতালতে পাৰি নগাধাৰীৰ ওপৰত, আৰু মই তোমাকে চিকুটি দিছিলোঁ জানৈ, মৰম বুজি তুমি নাপালা ঐ, মন তেতিয়াৰ পৰাই তোমালে ঐ। ধন্যবাদ। আমাৰ উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাৰ এগৰাকী বিশিষ্ট সাংবাদিক, জ্যেষ্ঠ সাংবাদিক আমাৰ লগতে আছে এতিয়া বৰ্তমান মধুসূদন মেধি। প্ৰত্যেকগৰাকী ধন্যবাদ জনাইছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ। পুনৰ সংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী বন্ধু বান্ধৱীসকলক